যদি আমি টেকন'লজিৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে এই গোটেই পৃথিৱীখনতে জাপানে এনেকুৱা এটা দেশ যিয়ে টেকন'লজিৰ ক্ষেত্ৰত সকলোতকৈ আগবঢ়া। জাপানত এনেকুৱা টেকন'লজি আছে যিয়ে তাত বাস কৰা মানুহসকলৰ জীৱনটো অতি সহজ কৰি তুলিছে। আৰু আমি ভাৰতীয়ই এনেকুৱা ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰিবলৈ হ'লে হয়তো আৰু 50 বছৰ অপেক্ষা কৰিব লাগিব, তেতিয়াহে আমাৰ ভাৰতত এনেকুৱা ধৰণৰ টেকন'লজিটো আহিব। চ' আজিৰ ভিডিঅ'টোত আমি জাপানৰ কিছুমান এনেকুৱা টেকন'লজিৰ কথা আলোচনা কৰিম যিয়ে জাপানত থকা লোকসকলৰ জীৱনটো অতি সহজ কৰি তুলিছে। আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, ৱেণ্ডিং মেচিনছ ইন জাপান। এই মেচিনছবিলাক আপোনালোকে জাপানতে দেখিবলৈ পাব। এই মেচিনছবিলাকত আপোনালোকে সকলোখিনি বস্তু আপোনালোকে কিনিবলৈ পাব। চকলেট হওক, ক'ল্ড ড্ৰিংক হওক, যিকোনো বস্তু আপোনালোকক লাগিব, এই গোটেইখিনি বস্তু আপোনালোকে এই ৱেণ্ডিং মেচিনবিলাকত আপোনালোকে কিনিবলৈ পাব। আৰু এইবিলাক আপোনালোকে জাপানৰ সকলো জেগাতে ৰাস্তাই পাব। ইয়াত আপোনালোকে কিমান টকাৰ কিটো কিনিবলৈ বিচাৰিছে এই হিচাপত আপোনালোকে টকাটো দি আপোনালোকে কোনটো লাগে এইটো এড কৰি দিলে নিজে এই ৱেণ্ডিং মেচিনৰ পৰা এই বস্তুটো ওলাব আৰু আপোনালোকে এই বস্তুটো ল'ব পাৰিব। আৰু এনেকুৱা মেচিনছবিলাক জাপানৰ ৰাস্তাই আছে। হেছটেগ নম্বৰ 2, ফাৰ্মিং আৰ্ট। এইটো কোনো টেকন'লজি নহয়, তথাপিও এইটো জাপানৰ এটা টুৰিজমৰ এট্ৰেকশ্যন হৈ পৰিছে, কিয়নো জাপানত থকা খেতিয়কে ইমান ধুনীয়াকৈ আৰ্ট কৰে। খেতি কৰাৰ লগে তেওঁলোকে খেতিৰ মাজতে ইমান ধুনীয়াকৈ আৰ্ট কৰে যে যাক দেখি আপোনালোকে নিশ্চয় আচৰিত হৈছে। আৰু বহুতো মানুহে এইবিলাক চাবলৈ জাপানলৈ ভিজিট কৰে, সেয়ে এইটো জাপানৰ এটা টুৰিজমৰ এট্ৰেকশ্যন হৈ পৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে এইবিলাক। যদি আপোনালোকে যাবলৈ চান্স পায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই জেগাটো ভিজিট কৰিব। হেছটেগ নম্বৰ 3, বুলেট ট্ৰেইন ইন জাপান। এতিয়া যদি আমি বুলেট ট্ৰেইনৰ কথা আলোচনা কৰিম তেতিয়াহ'লে সকলোৱে জানে বুলেট ট্ৰেইনটো সকলোৱে শুনিছে চাগে। এই বুলেট ট্ৰেইনৰ আৱিষ্কাৰ প্ৰথমতে জাপানতে হৈছিলে। আৰু এই বুলেট ট্ৰেইনৰ স্পীড ইমান তীব্ৰ যে ই প্ৰতি ঘণ্টা 320 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। আৰু সেইবাবে জাপানত থকা লোকসকলে এৰোপ্লেনতকৈ ট্ৰেইনতে যাতায়াত কৰিবলৈ বেছি ভাল পায়। যদি আমি ইণ্ডিয়ান ৰেলৱেৰ কথা কওঁ তেতিয়াহ'লে ইণ্ডিয়ান ৰেলৱেত ৰেলৰ পাৰ আৱাৰৰ স্পীড 160 কিলোমিটাৰ থাকে। তেনেদৰে জাপানৰ যি ৰেল হয় তাৰ স্পীড 320 কিলোমিটাৰ পাৰ আৱাৰ আছে। চ' সেইকাৰণে তেওঁলোকে এৰোপ্লেনতকৈ ট্ৰেইনৰ যাতায়াত বেছিকৈ ভাল পায়। হেছটেগ নম্বৰ 4, গো গাৰ্ল গেজেট। এই গেজেট স্পেচিয়েলি ফিমেলৰ ক্ষেত্ৰত বনোৱা হৈছে। আৰু এই গেজেটৰ মেইন কথা এইটোৱেই হ'ল যে এই গেজেট ব্যৱহাৰ কৰি ফিমেলছ বা গাৰ্লছহঁতে তেওঁলোকে ল'ৰাৰ নিচিনাকৈ ইউৰিন কৰিব পাৰে, যিহেতু ছোৱালীৰ সকলো ক্ষেত্ৰতে সকলো জেগাতে ইউৰিন কৰাৰ সুবিধা নাথাকে, সেইকাৰণে এই গেজেটটো বনোৱা হৈছে। চ' এই গেজেট ইউজ কৰি তেওঁলোকে ল'ৰাৰ নিচিনাকৈ ইউৰিন কৰিব পাৰে। চ' এই গেজেটৰ স্পেচিয়েল কথা এইটোৱে আছিলে। আজিৰ আমি এই ভিডিঅ'টো জাপানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ ইনভেনশ্যন আৰু টেকন'লজি চালোঁ যিয়ে মানুহৰ জীৱন যাপনটো সহজ আৰু সৰল কৰি তুলিছে। এই টেকন'লজিবিলাকৰ ভিতৰত আপোনালোকক কোনটো ভাল লাগিলে কমেণ্ট কৰি জনাব। লগতে চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চ' আজিৰ কাৰণে ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং।